এয়া চাওক আমি চাইকেল আহি আছো চাইকেল তো চাইকেল লৈ গৈ আছো তিনিআলি আপোনালোকে দেখিছে চাইকেল লৈ গৈ আছো তিনিআলি তো যেহেতু কৰোণা সিজন চাইকেল লৈ গৈ আছো কি ক'ব হেল্ল' বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ঠিকে আছে তো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টিংকুছ ব্লগ আৰু চাই থাকক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ নতুন আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকক তো ঘৰত থাকি আমনি লাগিছে বন্ধুসকল কৰোণা কালৰ কথা তো ভাবিলোঁ টাউনৰ পিনেতো ওলাই যাব নোৱাৰোঁ তিনিআলি পিনে ওলাই যাওঁ কিবা এটা আনোগে তো বহুত গৰম পৰিছে মানে ঠাণ্ডাকৈ কিবা এটা আনোগে বুলি ভাবিলোঁ তো আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক আৰু বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া চাওক আমি চাইকেল আহি আছো চাইকেল তো চাইকেল লৈ গৈ আছো তিনিআলি আপোনালোকে দেখিছে চাইকেল লৈ গৈ আছো তিনিআলি তো যেহেতু কৰোণা সিজন চাইকেল লৈ গৈ আছো কি ক'ব তো বন্ধুসকল আমাৰ ঘৰ পিনে মানে আমাৰ গাঁৱৰ পিনৰ পৰা অকণমান যাব লাগে তিনিআলিলৈ 1 কিলোমিটাৰমান যাব লাগে তো তিনিআলিলৈ গৈ আছোঁ আমি চাইকেলেদি খোজে নহয় বাইকত নহয় তো চাইকেলে গৈ আছোঁ তিনিআলি তো বন্ধুসকল পাই গ'লোঁ এয়া দোকান তিনিআলি দাদা দোকানতে সোমাই যাওঁ কিবা এটা লওঁ দাদা এই কিবা এটা কেনেকুৱা চলিছে ঠাণ্ডা ন লকডাউন কৰোণা ছিজন তথাপিও মানে টাউনততো কৰোণাটো হৈছে গাঁৱত সিমান হোৱাই নাই বাৰু প্ৰভাৱটো পৰিছে আৰু কি ক'ব আৰু এতিয়া প্ৰায় মানে এতিয়া দেখিছোঁ টাউন বহুতটো গাঁৱতে দেখি এই স্প্ৰাইটটো কেইটকা স্প্ৰাইট এটা মাজা এটা স্প্ৰাইটটো কেইটকা 45 স্প্ৰাইটটো 45 মজাটো কেইটকা এইটো সমান ন তো বন্ধুসকল এইটো লৈ লৈ স্প্ৰাইট আৰু এইপিনে মাজা তো গৰমৰ ছিজন যিহেতু তো বন্ধুসকল তিনিআলিৰ পৰা আহি গ'লোঁ এই কিবা কিবি ল'লোঁ আপোনালোকক দেখাম পিছত খোৱা সময়ত দেখাম তো চিপ টিপ কিবা কিবি লৈছোঁ আৰু ঠাণ্ডা লৈছোঁ যিহেতু গৰমৰ দিন এতিয়া আমি গৈ আছোঁ পেডেল নাই তো বাইচাইকেল মে যা ৰহা হু আচ্ছা से चला रे बाबा अरे ধলং পলং মত কৰো এইটো হৈছে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো তো ঘৰ গৈ আছোঁ তো বন্ধুসকল তিনিআলিৰ পৰা আহি পাই গ'লোঁ সেই তিনিআলিৰ পৰা এই বস্তুখিনি আনিলোঁ মানে ঠাণ্ডা বটল এটা আনিছোঁ পুৰা ঠাণ্ডা হৈ আছে স্প্ৰাইট এতিয়া ঘৰ পাওঁহি মানে অলপ গৰম হ'ল বুলি ভাবিছোঁ মানে গৰম হ'লে আৰু এইপিনে দুটা চিপছ আনিছিলোঁ চিপছ আছিলে আপোনাৰ বিংগল আৰু লেইজ চিপছ তো আপোনালোকক এইপিনে দুভাগ কৰি দেখুৱাইছোঁ লেইজ কোনটো আৰু বিংগল কোনটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট দি জনাব তো আপোনালোকক মই কৈ দিছোঁ এইটো হৈছে লেইজ চিপছটো এইটো হৈছে বিংগলটো তো এতিয়া খাম এইপিনে ঠাণ্ডা ৰেডি হৈ আছে এইপিনে বাকী থৈ দিছোঁ এতিয়া খাইছোঁ মানে তিনিআলিৰ পৰা আহি পাওঁহি মানে এইটো ঘৰ পাওঁহি মানে এইটো গৰমে হ'ল ঠাণ্ডাটো এতিয়া অলপ ঠাণ্ডা হৈ আছে বাৰু তাৰপিছত এতিয়া আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ কৰোণা ছিজন যিহেতু মানে এতিয়া বৰিং লাগে ন ঘৰত থাকি বা মই ভাবিলোঁ কি বৰ লাগিছে ঘৰত থাকি কেনিও যাব নোৱাৰি বহুত দিন ব্লগো বনাই নাই তো এইটো ব্লগো হ'ব তো মই তিনিআলি পিনে ওলাই যাওঁ তো দুটামান কথা কৈ এইটো ব্লগ বনাওঁ বুলি ভাবিলোঁ তো তিনিআলি পিনে ওলাই গ'লোঁ এইখিনি বস্তু আনিলোঁ বহুত গৰম পৰিছে আপোনালোকে জানে বহুত গৰম এইটো ছিজনটো গৰমৰ ছিজন আহি গ'ল তো বহুত গৰম সেইকাৰণে আহি এইপিনে ঠাণ্ডা বটল এটা স্প্ৰাইট আৰু পিনে বিংগল দুটা আনিলোঁ আনি পিনে এতিয়া ৰেডি খাবলৈ তো খাম আৰু লাহেকৈ আপোনালোককতো দেখাব নোৱাৰি ইমানখিনি খাই পিনে দেখাব নোৱাৰোঁ খাম খোৱাটো খামেই তো আপোনালোকক লাষ্টত এটা কথা ক'ব বিচাৰোঁ আপোনালোকে বি কেয়াৰফুল বি ছেফ নিজ ভালে জগত ভাল আপোনালোকে নিজে সাৱধান থাকক কাৰণ এতিয়া জানিছে অসমত বহুত মানে বিয়পিছে কৰোণা ভাইৰাছটো আৰু কৰোণা ভাইৰাছটো বহুত বিয়পিছে আৰু বহুত সংক্ৰমণ হৈছে আৰু বহুত মানুহ মৰিছেও আপোনালোকক মোৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰোঁ মুখত মাস্ক পৰিধান কৰক যদি আপোনালোকে ঘৰৰ পৰা বাহিৰ হৈ যায় মাস্ক পিন্ধক আৰু হাতত চেনিটাইজাৰ লগাই থাকক মোৰ অনুৰোধ আপোনালোকলৈ বি কেয়াৰফুল বি ছেফ মানে
নিজে যদি সাৱধান থাকে কোনো আপোনাক একো কৰিব নোৱাৰে। তো নিজে সাৱধান থাকক। আপোনালোকে কেনিবা ওলাই গ'লে সাৱধানতা পালন কৰক, ডিষ্টেঞ্চ মেইনটেইন কৰক। মোৰ ফালৰ পৰা সিমানটোৱে ক'লোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভাল ভাল ভিডিঅ'বিলাক আপোনালোকক দি থাকোঁ, সেইখিনি আপোনালোকে পাই থাকে। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। টাটাই বাই বাই।